হেল্ল' গাইজ, আপোনালোকলৈ অন্য এটা ভিডিঅ'লৈ স্বাগতম। আৰু আপোনালোকে চাই আছে মিষ্টাৰ অনন্ত ব্লগ ইউটিউব চেনেল। বহুত দিন হ'ল ব্লগ বনোৱা নাই, আৰু ব্লগ বহুত দিন বনোৱাও নাই বাৰু, এইটো মিছাটো নকওঁ। আজি এইটো ব্লগ নহয়, এটা গেমৰ ওপৰত আপোনালোকক ক'ম বুলি আহিছোঁ। গেমটোৰ নাম হ'ল পাট্টি মাষ্টাৰ। এইটো প্লে' ষ্ট'ৰত নাপায়। এইটো মানে যদি আপোনালোকে যদি খেলোঁ বুলি ভাবে হ'ব বাৰু, ক'ম এইখিনি পিছত অলপ। প্ৰথম মেইন কথাখিনি কৈ লওঁ। আপোনালোকে যদি গেমটো খেলিব বিচাৰে, বহুত টকা ইনকাম কৰিব পাৰিব। মই নিজেই খেলিছোঁ। মই নিজে খেলি আপোনালোকৰ মাজত গেমটো শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু যদি আপোনালোকেও খেলে, বহুত টকা ইনকাম কৰিবও পাৰিব। 100% ইনকাম কৰিব পাৰিব। আৰু পইচা মানে সহজতে গেমটোত নাযায়, একদম কাট চিট গেমহে আৰু যাবই। মোৰো গৈছিলে, কিন্তু হ'লেও মই যোৱা পইচা উঠাই লৈছোঁ। আপোনালোকেও ধুনীয়াকৈ খেলিব পাৰে, ধুনীয়াকৈ পইচা ইনকাম কৰিব পাৰে গেমটোৰ পৰা। পাট্টি মাষ্টাৰ। আৰু আপোনালোকক যদি গেমৰ লিংকটো লাগে, মোক কণ্টেক্ট নম্বৰটো তলতে দি দিম। মোক কণ্টেক্ট কৰিব, লিংক দিয়া বুলি ক'বা, লিংক দি দিম। মুঠতে গেম খেলক, এনজয় কৰক। আৰু গেম যে আল্টিমেট বুলি কোৱা নাই জানো, খেলি বহুত ভাল পাব গেমটো। আৰু মই লগতে খেলিছোঁ। আৰু আপোনালোকক আজি মই গেমৰ ৰিচাৰ্জ কৰি আপোনালোকক গেমটো দেখুৱাম। মই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক, স্কিপ নকৰিব ভিডিঅ'টো, তেতিয়াহে বুজিব। স্কিপ কৰিলে ভিডিঅ'টো বুজি নাপাব আপোনালোকে। সেইটো স্কিপ নকৰিব, ধুনীয়াকৈ বুজি পাব গেমটো। মই 300 টকা এড কৰিম, আৰু 300 টকাৰ পৰা কিমান টকানো উঠাওঁ আজি আপোনালোকক মই লাইভ দেখুৱাম। চাই থাকক আপোনালোকে। মোবাইলত এতিয়া গেমটো এতিয়া অ'পেন কৰিম। এইটো গেম দেখিছে, গেম দেখিছে, অন হৈ আছে গেম। মই কিমান টকা ইনকাম কৰিছোঁ গেমটোৰ পৰা আপোনালোকৰ লগত প্ৰথম দেখুৱাই লৈছোঁ গেমটো। চাব পাৰিছে এতিয়া মোৰ 796 হৈ আছে। ইয়াত 1000 টকা হ'লে উইড্ৰ কৰিব পাৰিম। ইয়াত প্ৰথম কথা 1000 টকা হ'লে উইড্ৰ কৰিব পাৰিম, কিন্তু আৰু মই আগত কিমান উইড্ৰ কৰিছোঁ আপোনালোকক দেখুৱাই দিছোঁ, চাই লওক। প্ৰথম এইটো কৰিছোঁ 100 টকা, তাৰপিছত কৰিছোঁ 200 টকা, তাৰপিছত কৰিছোঁ 500 টকা, তাৰপিছত কৰিছোঁ 2431 টকা। দেখিছে, মই অলপ লাইভ দেখুৱাইছোঁ ভিডিঅ'টো। এইটো এটা মোবাইল আৰু এটা কেমেৰা লাগি আছে, এইটো এটা মোবাইল। দেখিছে, কোনো ফেক দেখুওৱা নাই, চাই লওক ভালদৰে। 2431 টকা কৰিছোঁ। এইটো চাই লওক 2475 টকা। দেখিছে, 2475 টকা। আৰু 2000 নহয়, চৰি গাইছ, 1024 টকা। চাই লওক ভালদৰে, 1024 টকা, 1016 টকা। আৰু এইটো 1001 টকা। চাই লওক, 1000 টকা। দেখিছে, অলডেল মই এইখিনি উইড্ৰ কৰিছোঁ। ইয়াত উইড্ৰ কৰিছোঁ। কোনো ফেক গেম নহয়, আপোনালোকে কোনো চিন্তা কৰিব নালাগে গেমৰ বিষয়ে। যদি আপোনালোকে গেমটোত কিবা প্ৰব্লেম পায়, মোক কণ্টেক্ট কৰিব। বোলে গেমৰ এনেকৈ হৈছে, চব ছল্ভ মই কৰি দিম। তাত কোনো টেনশ্যন ল'বলগীয়া কোনো কাৰণ নাই, চব ছল্ভ মই কৰি দিম। আৰু মোৰ এতিয়া উইড্ৰ হ'বলৈ হৈ আছে, মানে দেখুৱাই দিছোঁ। এই দেখিছে নহয়, 796 হৈ আছে। মানে যদি ইয়াত 1000 টকা হৈ যায়, মই আকৌ 1000 টকা উইড্ৰ কৰিম। আৰু আপোনালোকেও এইভাগে ধুনীয়াকৈ পইচা ইনকাম কৰিব পাৰিব এই গেমটোৰ যোগেদি। কোনো ভয় কৰিবলৈ দৰকাৰ নাই, মই গোটেই লাইভ আপোনালোকক দেখুৱাইছোঁৱে। কিবা প্ৰব্লেম থাকিলে মোক কণ্টেক্ট কৰিব, মই চব ছল্ভ কৰি দিম। দেখিছে নহয় গাইছ, ইয়াত কোনো ভয় কৰিবলগীয়া কোনো কাৰণ নাই। মোৰ আকৌ স্ক্ৰীনশ্বট মাৰি থোৱা আছে, জেকপট লাগিছে, ছুপাৰ লাগিছে। একো নেদেখুৱাওঁ, ডাইৰেক্ট মই ৰিয়েল আপোনালোকক যোনটো দেখুৱাইছোঁ। আপোনালোকৰ কথা, আপোনালোকে গেমটো খেলে নেখেলে আপোনালোকৰ কথা। মোক কণ্টেক্ট নম্বৰ দি দিছোঁ, মোক ফোন কৰিব, মই লিংক দি দিম। কিবা যদি প্ৰব্লেম পায় আপোনালোকে,
লাইক মোক কণ্টেক্ট কৰি ল'ব। 2-3বাৰ মই কৈছোঁ একেটা কথাকে, গেমটোত কোনো ভয় কৰিবলগীয়া কোনো কাৰণ নাই। বিন্দাছ খেলক, পইচা ইনকাম কৰক। পাবজি ফ্ৰী ফায়াৰ দিনডাল খেলি থাকে, কিনো প্ৰফিটটো তাৰ পৰা একো নহয় ন, কিন্তু 3 পাত্তি মাষ্টাৰৰ পৰা আপোনালোকৰ প্ৰফিট হ'ব। সেইকাৰণে কৈছোঁ আপোনালোকক, গেম খেলক, এনজয় কৰক। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু যোনখিনি মোৰ চেনেলটোত নতুনকৈ আহিছে তেওঁলোকক কৈছোঁ, প্লিজ ছাবস্ক্ৰাইবাৰটো কৰি থৈ যাব না, তেতিয়া মনটো ভাল লাগে। আৰু লগতে কমেণ্ট কৰিবা, যদি আপোনালোকৰ লিংক লাগে মই কণ্টেক্ট নম্বৰ দি দিম, কণ্টেক্ট কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। এইটো মোৰ জেকপট লাগিছিলে, তোমালোকে চাই লোৱা এইটো। চাব পাৰিছে আপোনালোকে, মই 300 টকা ৰিচাৰ্জ কৰিছোঁ, 45 এটা মই বনাইছ পাইছোঁ। আৰু আপোনালোকে যদি 100 টকা ভৰাই 105 টকা পাব, আৰু যদি 500 টকা ভৰাই 800 টকা পাব। মানে 300 টকা আপোনালোকে বনাছ পাবই, 100% পাব। মই যেনে 300 টকা ৰিচাৰ্জ কৰিছোঁ, 300 টকা ৰিচাৰ্জ কৰোঁতে 45 এটা মই বনাছ পাইছোঁ। আপোনালোকে যদি 500 টকা ৰিচাৰ্জ কৰে 800 টকা পাব। ভিডিঅ'টো কোনো ফেক গেম নহয়, বহুতে খেলি আছে। যদি আপোনালোকে খেলিব নিবিচাৰিলেও নেখেলিব পাৰে, কিন্তু মই যিমানখিনি খেলিছোঁ মানে ইমানলৈকে কৈছোঁ, মই যিমানখিনি মানে মই গম পাইছোঁ গেমটোত, মই ইমানখিনি আপোনালোকক জনাইছোঁ। আৰু যদি আপোনালোকে খেলোঁ বুলি ভাবে মোক কমেণ্ট কৰক, মই গেমৰ লিংক দি দিম। আৰু মোৰ কণ্টেক্ট নম্বৰ দি থোৱা আছে, কণ্টেক্ট কৰি ল'ব মোক। এই প্ৰথম চাট স্পিন কৰিছোঁ, চাই লওক, নালাগিলে। ছেকেণ্ড চাট কৰিলোঁ, চাই লওক, 90 টকা লাগিলে। 3 নম্বৰ চাট কৰিলোঁ, চাই লওক, নালাগিলে। 4 নম্বৰ চাট কৰিছোঁ, চাই লওক, নালাগিলে। 5 নম্বৰ চাট কৰিছোঁ, চাই লওক গাইছ, 30 টকা লাগিছে। এই চাট চাই লওক গাইছ, 4750 টকা গাইছ। লাইক কৰক গাইছ, এনেকুৱা আল্টিমেট ছুপাৰ। আপোনালোকে যদি খেলোঁ বুলি ভাবে খেলিব পাৰে গাইছ। চাই লওক, আল্টিমেট ছুপাৰ বুলি কোৱা নাই যে আপোনালোকক, আল্টিমেট ছুপাৰ। মোৰ চাই লওক কিমান আছিলে, 4589 হৈ গ'ল গাইছ। চাই লওক আপোনালোকে, আল্টিমেট ছুপাৰ। আপোনালোকে চাব পাৰিব এনেকুৱা আল্টিমেট গাইছ। আপোনালোকক ডাইৰেক্ট লাইভ দেখুৱালোঁ, আজি ভিডিঅ' দেখিছে 4800 কিমান লাগি গৈছে আপোনালোকে। আৰু স্পিন কৰিছোঁ, আৰু এয়া স্পিন কৰি আছোঁ গাইছ, চাই লওক। সেইটো আল্টিমেট লাগিব মই কিমান কৰিলোঁ, চাই লওক গাইছ। আপোনালোকে পইচা ইনকাম কৰিব পাৰিব গাইছ। মোৰ কথা নুঘূৰাই গৈছে, মোৰ পইচা এনেকুৱা ডাঙৰ চাল লাগিব বুলি ভবাই নাছিলোঁ গাইছ। চাই লওক ভিডিঅ'টো, পূৰা আল্টিমেট লাগিছে গাইছ। আপোনালোকে খেলোঁ বুলি ভাবে যদি খেলিব পাৰে, মোক কমেণ্ট কৰক, মই লিংক দি দিম। আপোনালোকে এনজয় কৰক খেলি। ভিডিঅ'টো আজিলৈ ইমানতে সামৰণি মাৰিলোঁ, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। গেম খেলি যদি ভাল পায় মোক কমেণ্ট কৰিব।